নমস্কাৰ, মোৰ নাম দীপা বড়ো। মই ৰাণী আঞ্জলিৰ জীয়ৰী। লগতে মই আজাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথমটো বৰ্ষৰ এগৰাকী ছাত্ৰী। এইটো বছৰতে হৈ যোৱা অসম ফেচ অফ নৰ্থ ইষ্টৰ মই শ্ৰেষ্ঠ প্ৰতিষ্ঠানৰ জলি পৰিচালনাক পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ সিহঁতৰ শ্ব'টোত মই ফাৰ্ষ্ট ৰানাৰ পাবলৈ সক্ষম হৈছিলোঁ। লগতে সিহঁতৰ অপৰচুনিটিত মই পাইছিলোঁ যে দিল্লী ৰিগেল ইণ্ডিয়া ইণ্টাৰনেশ্যনেল শ্ব'টোত ডাইৰেক্ট এণ্ট্ৰি পাবলৈ। লগতে মই মানসজ্যোতি গগৈক ধন্যবাদ জনাইছোঁ, মোৰ গুৰুজী হয়। তেওঁৰ লগতে মোৰ মাকো ধন্যবাদ জনাইছোঁ, কাৰণ মায়ে ইমানখিনি কষ্ট কৰাৰ ফলত মই আজি দিল্লীলৈ গৈ ব্ৰেণ্ড এম্বেচেডাৰ পাবলৈ সক্ষম হ'লোঁ। আৰু লগতে মই মোৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আমি অসমৰ পৰা মিছ কেটেগৰী 5জনী গৈছিলোঁ আৰু 3 কেটেগৰী কেইজনমানি গৈছিলে। সিহঁত কোকৰাঝাৰ ক'ৰবাত বেলেগ বেলেগ ঠাইৰ আছিলে আৰু বহুত নানা ধৰণৰ জেগাৰ পৰা আহিছিলে, মানে কণ্টেষ্টেণ্ট আহিছিলে। সিহঁতৰ বহুত টাফ কম্পিটিশ্যনৰ ভিতৰত মই যে ব্ৰেণ্ড এম্বেচেডাৰ পাবলৈ সক্ষম হৈছোঁ, মই এইখিনিকে অশেষ ধন্যবাদ কৰিম মোৰ গুৰুজী, লগতে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ যে ইমানখিনি কৰিলে। বৰুৱা, মোৰ ঘৰ গৰল খেলিয়াপাৰাত আৰু মই BA 5th চেম পঢ়ি আছোঁ এতিয়া। মোৰ কলেজৰ নাম হৈছে ললিত চন্দ্ৰ ভৰালী আৰু এই বছৰটোতে হৈ যোৱা মোৰ শ্ৰেষ্ঠ প্ৰডাকশ্যন আৰু জেলি প্ৰডাকশ্যনৰ মই ব্ৰেণ্ড এম্বেচেডাৰ পাইছিলোঁ। তো তাৰ পৰা মই অপৰচুনিটি ডিৰেক্ট এণ্ট্ৰি পাইছোঁ ৰিগেল ইণ্ডিয়া ইণ্টাৰনেশ্যনেল। তাতে মই মিছ ইউনিভাৰ্চেল জিকি আহিছোঁ আৰু তাতে মই মোৰ গুৰুক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, মানসজ্যোতি গগৈ ছাৰ আৰু নীলাক্ষী বা। লগতে মোৰ মাকো মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। মায়ে মোৰ লগত বহুত কষ্ট কৰিছে। আজিলৈকে যি কৰিছোঁ মোৰ মায়ে মানে মোক বহুত ছাপোৰ্ট কৰিছে। আৰু লগতে মোৰ মাহী মহা আৰু মামাহঁতেও মোক বহুত মানে চেষ্টা কৰিছে আৰু আগুৱাই লৈ যাবৰ কাৰণে।